নমস্কাৰ বন্ধুসকল R&D ফিগাৰী ফাৰ্মৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব এতিয়া ৰাজ্যত আফ্ৰিকান সোয়াইন ফিভাৰে ভয়ংকৰ ৰূপ লৈছে দৈনিক শ গাউৰীৰ মৃত্যু হৈছে গাউৰী পালকসকলৰ মাজত অৰ্থনৈতিক প্ৰভাৱ পৰিছে এই বেমাৰৰ কোনো ভেকচিন নাই বন্ধুসকল অজাক অচেতন হলে এই বেমাৰৰ পৰা কিছু পৰিমাণে পৰিত্ৰাণ পাব পাৰি প্ৰথমতে এই বেমাৰৰ লক্ষণ জানিব লাগিব নাম্বাৰ 1 অতিমাত্ৰা জ্বৰ হাই ফিভাৰ নাম্বাৰ 2 দুৰ্বল হোৱা ভোক নলগা ডিক্ৰিজ এপেটাইট এণ্ড উইকনেছ নাম্বাৰ 3 ছালত ঘাঁ ৰঙা দাগ পৰা red blotchy skin or skin lesions number 4 diarrhea আৰু বমি diarrhea and vomiting number 5 উশাহ নিশাহ কষ্ট পোৱা আৰু কাহ হোৱা coughing and difficulty breathing এই বেমাৰ কেনেকৈ সংক্ৰমিত হয় এই বেমাৰ বায়ু বা মানুহৰ পৰা সংক্ৰমিত হ'ব নোৱাৰে নাম্বাৰ 1 প্ৰদূষিত কাপোৰ কানি বা সঁজুলিৰ সংস্পৰ্শৰ জৰিয়তে সংক্ৰমিত হয় স্প্ৰেড থ্ৰু কণ্টেক্ট উইথ কণ্টামিনেটেড ক্লথছ এণ্ড ইকুইপমেণ্ট নাম্বাৰ 2 অন্য ঘৰৰ পৰা অনা পাকঘৰৰ পেলনীয়া খাদ্যবস্তুৰ জৰিয়তে থ্ৰু বিং ফেড উইথ আদাৰ্ছ কিচেন ৱেষ্ট নাম্বাৰ 3 সংক্ৰমিত অঞ্চলৰ পৰা অনা গাহৰি মাংসৰ জৰিয়তে থ্ৰু একুয়াৰ ফ্ৰগ প্ৰডাক্টছ ফ্ৰম এফেক্টেড এৰিয়াছ নাম্বাৰ 4 যদি এটা গাহৰি সংক্ৰমিত হয় তেন্তে তাৰ লেলাৱতি প্ৰেসাব মল প্ৰদূষিত বায়ু আদিৰ জৰিয়তে অন্য গাহৰিবিলাকলৈ সংক্ৰমিত হয় if a pig is affected by this fever then other good pigs are also affected through saliva urine feces aerosols etc এই বেমাৰৰ সংক্ৰমণ কেনেকৈ ৰোধ কৰিব পাৰি 1 মানুহ সঁজুলি আৰু ফাৰ্মলৈ অহা যান বাহনবোৰক বীজাণুমুক্ত আৰু সঠিক পৰিষ্কাৰ পৰিচ্ছন্নতা সুনিশ্চিত কৰা ensure proper cleaning and disinfecting protocols for people, equipment and vehicles entering and leaving the site. Number 2, বনৰীয়া জীৱ-জন্তু এন্দুৰ নিগুনি পোক পতংগৰ পৰা সুৰক্ষা প্ৰদান কৰা control wildlife rodents and insects. Number 3, বেলেগৰ গাহৰি ফাৰ্মলৈ উমাব দিব নালাগে ensure strict protocols for other pigs entering into the farm এতিয়া আহোঁ অন্য এটা উপায়লৈ আফ্ৰিকান সোয়াইন ফিভাৰৰ ভেকচিন নাই যদিও ইয়াৰ পৰ্যায়ৰ এটা ভেকচিন পোৱা যায় এইটো হৈছে ক্লাছিকেল সোয়াইন ফিভাৰ ভেকচিন যোৱা ৰাতি মোৰ ফাৰ্মত থকা গাহৰিবোৰক এই ভেকচিন দিছিলোঁ এটা ভেকচিনত 10টা ড'জ থাকে অৰ্থাৎ 1 ml কে 10টা গাহৰিক দিব পাৰে আশা কৰিছোঁ সকলোৱে মোৰ ভিডিঅ'টোৰ জৰিয়তে বৰ্তমান চলি থকা সোয়াইন ফিভাৰৰ বিষয়ে বুজিব পাৰিছে ধন্যবাদ